হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। দুযোৰমান নতুন কাপোৰ লৈ নতুন ডিজাইনৰ কাপোৰ লৈ আহিছোঁ। আপোনালোকে যিহেতু আগৰ ভিডিঅ'টো বহুত মৰম দিছে মেখেলাৰে ডিজাইন কৰা কাপোৰকেইযোৰ, গতিকে এইবাৰ চুৰ্ণীৰে ডিজাইন কৰা আৰু মেখেলা শাৰীৰে ডিজাইন কৰা কাপোৰ দুযোৰমানো লৈ আহিছোঁ। আপোনালোকে কেনেকুৱা পায় জনাব। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ডিজাইনৰ চাদৰ মেখেলা লৈ আহি থাকিম। আহকচোন এতিয়া চাদৰ মেখেলাকেইযোৰ চাওঁ। ফাৰ্ষ্টতে মই দেখাই লৈছোঁ এই কাপোৰযোৰ আপোনালোকে আগতে মোক বহুত মৰম দিছে। আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ আৰু বহুতে অৰ্ডাৰ কৰিবৰ কাৰণে দামো সুধিছিলে, গতিকে তেনেকুৱা ডিজাইনৰে আৰু এযোৰ কাপোৰ লৈ আহিছোঁ। এইযোৰ হৈছে কাপোৰযোৰ, নিচিনা প্ৰায় একেই হয়, জাষ্ট ইয়াত মই যোনটো ৰঙা এইটো মুগা ৰং ইউজ কৰিছোঁ, এইযোৰ এখন শাৰীৰ পৰা কাটি লগোৱা হৈছে। মাজতে এই এনেকুৱা টাইপৰ শাৰী বা এনেকুৱা টাইপৰ চাদৰ মেখেলা বহুত ওলাইছিলে, গতিকে তাৰ পৰাই কাটি মই এনেকৈ চাদৰখন বনাইছোঁ। চাদৰখন সেই আগৰ ৰেডটোৰ সৈতে ছেইম অলম'ষ্ট। চাওক এনেকৈ আঁচলটোত আছে, তাৰপিছত এনেকৈ বুকুৰ পাৰ্টটোত আছে মানে গেৰ ডিজাইনৰ, এনেকৈ চবতে পাঁচটা লাইন, ইয়াত 5টা, আঁচলটোত 5টা আৰু এইটো আঁচলতো এনেকৈ 5টা লাইন। আৰু এখন মেখেলাখনতো তেনেকৈ মেখেলাখনত 4টা লাইন দিছোঁ, যিহেতু 5টা লাইন দিলে বহুত ওপৰলৈকে হৈ যায়। এখন কিন্তু মই শাৰী বা বনাইছোঁ, ইয়াত মুগা ইউজ কৰা নাই আৰু এই ৰেড কালাৰটো হৈছে মিক্স পাত হেণ্ডমেড। আৰু নেক্সট কাপোৰযোৰ, ছেকেণ্ড কাপোৰযোৰ হৈছে এযোৰ মেখেলাৰ পৰা ডিজাইন কৰিছোঁ, কিন্তু আগৰ কেইযোৰতকৈ অকণমান বেলেগ কৰিছোঁ ডিজাইনটো। চাওক ইয়াতো মই দুখন মেখেলা ইউজ কৰিছোঁ, কিন্তু আগৰ কাপোৰকেইযোৰ এনেকুৱা আছিল যে মেখেলাখন মই অকণো চেঞ্জ কৰা নাই, কিন্তু ইয়াত চেঞ্জ কৰিছোঁ। মেখেলাখন দেখিছেনে, তল পাৰ্টটোতহে মই এনেকৈ লগাই দিছোঁ আৰু ওপৰটোত এইখিনি মিক্স পাটৰ কাপোৰ হয়। ওপৰলৈকে গোটেই মেখেলাখনৰ ফুল নাই, এইখনত এনেকৈ লগোৱা আছে। আৰু এইখন হৈছে চাদৰখনো ৰেডযোৰৰ সৈতে একেই। ইয়াত এনেকৈ আঁচলকেইটাত আছে আৰু এনেকৈ বুকুৰ পাৰ্টটোত আছে এনেকৈ, আৰু ছাইডত এই লেচটো লগাই দিছোঁ, কিন্তু ফুলটোৰ লগত ছেইম কালাৰ লেচ মই নাপালোঁ, গতিকে অকণমান গ্ৰীণটো ডিফাৰেঞ্চ আহিছে আৰু এনেকৈ লগাই দিছোঁ। গতিকে আৰু সেই প্ৰতিটোৰ লগত মিলাই মই দহিটো এইটো কালাৰ বটিছোঁ, যাতে মানে মিল থাকে আৰু নহ'লে একেবাৰে বেয়া লাগিব। গতিকে এই ফুলখিনিৰ লগত মিলাকৈ মই দহিটো দিয়া নাই, এই প্ৰতিটোৰ লগত মিলাই দহিটো মিলাই দিছোঁ। বহুত আৰু কৈ আছোঁ ন আপোনালোকক। তাৰপিছত এইবাৰ দেখাবলৈ লৈছোঁ দুপাট্টা ডিজাইন কৰা এযোৰ কাপোৰ। এখন দুপাট্টাকেইখন আপোনালোকক মই আগৰ ভিডিঅ'ত দেখাইছিলোঁৱে, গতিকে কাপোৰ দুযোৰ আহিলে, এযোৰ বনাই অনা নাই, যিকেইযোৰ আহিলে সেইকেইযোৰে মই দেখাইছোঁ। এইখন চাদৰখন হয়, চাদৰখন দুপাট্টাখন কাটি চাদৰখনত এনেকৈ আঁচল দুটা লগোৱা হৈছে। মাজৰ পাৰ্টটোত ইয়াত একো নাই, মাজৰ পাৰ্টটো খালী হয়, এনেকৈ আঁচল দুটা লগাই দিয়া হৈছে আৰু মাজৰটো চাওক এনেকৈ পূৰা খালী। আৰু এই লেচটো যে আছিলে, লেচটো চাদৰ চুৰ্ণীখনৰ ছাইডত লেচটো যিটো আছিলে, সেই লেচটো খুলি মই এনেকৈ চাদৰখনৰ ছাইডত লগাই দিছোঁ। এইযোৰ অৰ্ডাৰ কাপোৰ হয় আৰু আগতে দেখুওৱা দুযোৰ অৰ্ডাৰ কাপোৰেই, মোৰ নিজৰ কাৰণে বনোৱা নাই। আৰু এখন মেখেলাখনৰ তলতো এনেকৈ দুপাট্টাখন দি এনেকৈ কাটি লগাই দিয়া হৈছে। দুপাট্টাখন আপোনালোকক দেখাইছিলোঁৱে, যদি আকৌ লিংক লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই লিংকটো দি দিম। এইযোৰ আৰু ইয়াৰ প্ৰতিযোৰ কাপোৰৰে এই পাৰ্টটো কিন্তু মিক্স পাতেই হয়। ইয়াত কালাৰটো বেলেগ আহিছে, এই কালাৰটো কিন্তু কালাৰটোৰ নামটো কি নাজানো, কিন্তু কেমেৰাত বেলেগ আহিছে, অৰিজিনেলি আৰু অকণ ধুনীয়া হয় কালাৰটো। নেক্সট আৰু এযোৰ দুপাট্টা ডিজাইন কৰা কাপোৰে লগাইছোঁ, যোনখন মই দুখন দুপাট্টা আনিছিলোঁ তাৰ পৰা। ফাৰ্ষ্ট মই ব্লাউজটো দেখাইছোঁ, এইটো ব্লাউজটো বেক চাইডত মই ডিজাইন দিয়া নাই, চিম্পুলে ৰাখিছোঁ মাত্ৰ। হাতটো মই দুপাট্টাখনৰ এনেকৈ এপাহ ফুল দি দিছোঁ, দেখিছেনে? হাতটো নেটৰে ৰাখিছোঁ, দুপাট্টাখনৰে মানে হাতটো ৰাখিছোঁ আৰু হাতটো এনেকৈ মাজত পৰাকৈ এপাহ ফুল পৰিছে দুইটা হাততে। আপোনালোকৰ মই পিন্ধা ভিডিঅ' লগাই দিম, তেতিয়া আপোনালোকে বেছিকৈ ধৰিব পাৰিব। তথাপিতো এনেকৈ দেখাই দিছোঁ, যিহেতু বহুতে মোক সুধি আছিলে দুপাট্টাৰ ডিজাইনৰ কাপোৰকেইযোৰ দেখাবৰ কাৰণে। আৰু এখন মেখেলাখন এনেকৈ এপাহ ফুল পৰাকৈ আছে। আৰু এই দেখিছেনে বৰ্ডাৰকেইটা, যিহেতু মই দুখন দুপাট্টা আনিছিলোঁ, গতিকে দুপাট্টাখনৰ ছাইডত এই বৰ্ডাৰকেইটা আছিল, এই ডিজাইনটো আছিলে, গতিকে মই এনেকৈ পটি হিচাপত লগাই দিছোঁ, ওপৰত এটা লাইন, তলত এটা লাইন। গতিকে আধা আধা লগা নাই, একদম পূৰা কমপ্লিটকৈ যেন বনোৱা আছে কাপোৰটো, তেনেকুৱাই লাগিছে, সেইটো কাৰণে। আৰু নেক্সট আহিল এই চাদৰখনত আঁচলটোত আছে, মেখেলাখনৰ নিচিনাকৈ আঁচলটোতো আছে, এনেকৈ এপাহ ফুলকৈ পৰিছে। ইয়াত কিন্তু নেটটো ডাইৰেক্ট লগাই দিয়া হৈছে দেই, চাওক নেটটো লগাই দিয়া হৈছে, ফুলখিনি এক্সট্ৰাকৈ কাটি লগোৱা নাই। আৰু এই বৰ্ডাৰকেইটা চুৰ্ণীখনৰ ছাইডৰ পৰা বৰ্ডাৰকেইটা কাটি এনেকৈ আঁচল দুটা লগাই দিছোঁ।
আৰু এইখিনি বুকুৰ পাৰ্টটো হয়, বুকুৰ পাৰ্টটোতো এনেকৈ নেটটো লগোৱা আছে চাওক, এনেকৈ লগাই দিছে। আৰু ছাইডৰ এই যিটো পটি হয় এই পটিটো দুপাটাখনৰ কাষতে আছিলে, তাৰ পৰাই মই ইয়াত লগাই লৈছোঁ। আৰু এই কিবা ফুল দেখিছেনে, যোনটো গাত পৰিব ফুল, বুকুখনত নহয়, এই গাত পৰা ফুলকেইপা মই নেটটোৰ পৰা একদম পূৰা কাটি এপ্লিকৰ নিচিনাকৈ কাটি ইয়াত আঠা লগাই দিছোঁ চাওক। আঠা লগালে ধুনীয়াকৈ ৰৈ যায়, এপ্লিকৰ নিচিনাকৈ পূৰা একদম ফিনিচিং দি কাটিছোঁ, মানে নেটটো থাকি যোৱাকৈ খলা বমাকৈ কাটা নাই, ফিনিচিং দি কাটি ইয়াতে মই আঠা লগাই দিছোঁ। এতিয়া গোটেই কাপোৰযোৰতে এনেকৈ ফুলবোৰ পৰি গৈছে। আপোনালোকক বাৰু মই পিন্ধা ভিডিঅ' দিম, আৰু কাপোৰযোৰ কেনেকুৱা পাইছে সেইটোও জনাব। আৰু ইয়াত লগতে মই কাপোৰযোৰ হাইলাইট হ'বৰ কাৰণে ৰাণী কালাৰ দহি বটি দিছোঁ। কেনেকুৱা লাগিছে জনাব দেই। আৰু যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু লাষ্ট মই দেখাবলৈ লৈছোঁ এযোৰ ৰিবন এম্ব্ৰইডাৰী কাপোৰ। তাৰ কাৰণে এইটো ব্লাউজ পিচটোৰ হাতত পৰাকৈ এনেকৈ ফুল দুপা দিছোঁ। যেতিয়া চিলোৱা যাব তেতিয়া এনেকৈ হাতত পৰিব, আৰু হাত দুটা এনেকৈ ফুল দুপা পৰিব। একদম চিম্পুল ডিজাইনত মোক ডিজাইনটো দি দিছিলে কাষ্টমাৰগৰাকীয়ে। এইখন হৈছে মেখেলাখন, দুটা লাইন আছে। আৰু এখন চাদৰখন এতিয়ালৈকে দহি বটা নাই, চাদৰখন ৰেডি টু ৱেৰ থাকিব। চাদৰখনতো আচল দুটা এনেকৈ দুটা লাইন আছে, আৰু গাটোত এনেকৈ এপাহ এপাহকৈ আছে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নতুন নতুন ডিজাইনৰ ভিডিঅ'বোৰ পাই থাকিব, নতুন নতুন ডিজাইনৰ চাদৰ মেখেলাবোৰ মই আনি থাকিম, তেতিয়া পাই থাকিব। আৰু যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোক ফেচবুকত মেছেজ কৰিলেই হ'ল, তাত মই ডিটেইলছ আপোনালোকক জনাই দিম। আৰু দুপাটাকেইখনৰ যদি লিংক বিচাৰে তেতিয়াহ'লেও মোক কমেণ্ট কৰি জনাব, তেতিয়া মই আপোনালোকক লিংকটো দি দিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কিন্তু জনাবলৈ নাপাহৰিব দেই। আৰু কোনযোৰ কাপোৰ আপোনালোকৰ চবতকৈ বেছি ভাল লাগিছে সেইটো মোক কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।